Guys, আমি আহি পাইছো কলাক্ষেত্ৰ মোৰ লগত আছে পাণ্ডা এই পাণ্ডা এইটো এটা পাণ্ডা এইটো এটা পাণ্ডা আমি আমাৰ কেমেৰামেন নাই গাইছ মই কষ্ট কৰিছো আমি দেখুৱাই দিছো এইটো গাইছ এইটো বহুত ওখ গাইছ এইটো উঠিম নেকি গাইছ অ বন্ধু গাইছ এইটো বহুত ওখ এই চব গাইছ ধুনীয়া মজা লাগিছে আহি মজা লগাৰ এটাই মেইন কাৰণ কি আমাৰ কেমেৰাটো ভাল মোবাইলৰ সেইকাৰণে আমাৰ পিকচাৰ কোৱালিটি ধুনীয়া হৈছে গাইছ এই দেখিছে এনে বেছি সেউজীয়া নহয় কিন্তু লাগাতকৈ বেছি সেউজীয়া গৈছে গাইছ সেইটোৱে কথা মনত দুখ লাগে মোৰ বহুত দুখ লাগে ৰাইজ কেতিয়াবা মই এনে ফিলিংছ আইফোন ল'ম একদিন আজি অপ্প' ৰেনো লৈছোঁ একদিন আইফোন ল'ম তাকো 14 মিনি ল'ম কালি 20 মিনিও ল'ম চব ল'ম গাইছ দেখিছে গাইছ এলা কি থকা বুগল ফুল না কি ফকুন এই কেণ্টিং আছে পানী ও গাইছ হাতী মালা গাইছ হাতী গাইছ আমি আহি পাইছোঁ এইটো দেখিছে না গাইছ ডাঙৰটো যাম আমি এইটো যাম আমি অতি সোনকালে যাম গাইছ এইটোত পানী চানী অহা নাই গাইছ কিয়বা আমি কমপ্লেইন দিব লাগিব কাৰণ আমাৰ 30 টাকা লৈছে গাইছ 30 টাকা লৈছে বহুত কষ্টৰ মূৰত গাইছ আমাৰ অভিজিতে পানী খাব পাৰিব তাৰ পিছত পুৰা 20 টাকা লৈ আছে 20 টকা হাফ লিটাৰত 20 টকা লৈ গাইছ আমি এতিয়া পাহাৰ বগাই আছোঁ পাহাৰ এই এখন পাহাৰৰ ছাদ হয় পাহাৰ বগাই আছোঁ গাইছ ভাল লাগে কিবা এটা এলা মোৰে মাতি আছিল আমাৰ পিছত আহি আছে পাণ্ডা এলা সক্ষম গাইছ এলা সক্ষম লাগিছে আমি নাখাওঁ এতিয়া কি ধুনীয়া ধুনীয়া পৰিৱেশ ইয়াত ময়ূৰ চকাও আছে কিন্তু এইবিলাক ময়ূৰ চকা নহয় এইবিলাক আপোনাৰ কি বুলি কয় এলাখান আহোমতে ব্যৱহাৰ কৰিছিল মই নাজানো ভালকৈ সেইটোৱে কথা গাইছ পাহাৰ বগাই আহিছোঁ বহুত কষ্ট সেইবোৰ আমি কষ্টক নেওচি আহিছোঁ কাৰণ আমি ছাত্ৰ জীৱনৰ আমি একোটা ছাত্ৰ সেইটোৱে আমাৰ লক্ষ্য আমি অলপ পিছত কুকুৰ চাব যাম চিৰিয়াখানা কুকুৰ নহয় চব আছে জীৱ জন্তু চব পোৱা যায় তাতে আমি কওক আহি আছোঁ আমি নাজানো কিন্তু আমি আহি আছোঁ আমাৰ এইটো পিছত কেমেৰামেন এইটো চিংকু ভাই মোহন বেনাৰ্জী আৰু যিটো জ্যোতি ৰামচন্দ্ৰ শইকীয়ানী এইটো অভিজিত বেনাৰ্জী আৰু মই প্ৰসেনজিৎ পাটোৱাৰী আপোনালোকৰ মাজলৈ আহিছোঁ কিবা এটা ভাল লাগিছে অজগৰলৈতো ভালেই আমি ৰাইজক দেখুৱাই দিব পাৰিম না কি ৰাইজ কেমেৰা ভাল হৈছে না ৰাইজ কাৰণ নতুন মোবাইল ৰাইজ বহুত কষ্ট কাৰণ মই 6 মাহৰ মূৰে মোবাইল বদলাই দিওঁ এখন পইচা জমা কৰাত অলপমান অসুবিধা হৈ যায় গাইজ যদি কিবা কবি কষ্ট বিৰাট গৰম আৰু অভিজিতে কিবা কবা এই গৰম বহুত গৰম পানী খাই আছ হাফ লিটাৰত 20 টাকা লৈছে আৰু চিংকুই কিবা কবি তোক কি গুটখা ফেল পাতিছিল নেকি তোক গুটখা ফেল পাতিছিল নেকি সোমাতে তই তামোলে খাইছা গুটখা ক'ত খালি তই ভুল হৈছে তোৰ আমি আবাৰ আহিলে কমপ্লেইন দিম বহুত ডাঙৰ ডাঙৰ ঘৰ আছে ইয়াত গাইছ পাহাৰৰ ওপৰত সেইবিলাকক নাযাওঁ আমি সেইটোৱে ভুল হ'ব পাৰে মানুহ মাত্ৰে ভুল হয় গৰু মাত্ৰেও ভুল দেখিছে গাইছ এইটো আপোনালোকক দেখুৱাই দিছোঁ এইটো দি ধৰক এটা যদি হঠাৎ পানী চানী হয় তেতিয়াহে এইটো দি চাউণ্ড দিয়ে পানী চানী বেছিকৈ হ'লে এইটো দি ধুনীয়াকৈ চাউণ্ড দিয়ে যে আমাৰ ইয়াত পানী হৈছে আপোনালোকে তললৈ আহক কাৰণ তলত পানী নুঠে পাহাৰৰ ওপৰত পানী উঠিলেও ৰাইজ এইবিলাক দেখুৱাইছোঁ ধুনীয়া পৰিৱেশ এইবিলাক ছোৱালী আছে এইটো আছে ৰাইজ এইটো মাইক এইটো দেখিছেনে এইটোতো আপোনাৰ এলাউন্স কৰি দিয়ে এইটো এলাউন্স কৰিয়ে দিয়ে এলাউন্স কৰিয়ে থাকে ইয়াত ৰাইজ আমি এতিয়া কৰিছোঁ আপোনালোকক দেখুৱাইছোঁ ধুনীয়া পৰিৱেশ কি ধুনীয়া আমাৰ অসমীয়া বাচন মাটিৰ বাচন ধুনীয়াকৈ ৰাখি থৈ দিছে সংৰক্ষণ কৰি পেলাই ভাল লাগে কিবা এটা এইবিলাক বাদ্যযন্ত্ৰ পুৰণি বুলি ক'লেও ভুল নহয় বাদ্যযন্ত্ৰ
ইয়াত আছে চাৰিন্দা দোতৰা একতাৰা চৰকাৰী বিন ধুনীয়া ধুনীয়া বাদ্যযন্ত্ৰ এইবিলাক আমাৰ আদিম যুগৰ তাল বৰ্তমান যুগৰ তাল এটা ধুনীয়া পৰিৱেশ এইবিলাক হৈছে টকা অসমীয়া জনগোষ্ঠীৰ এইবিলাক হৈছে খোল ঢোল চব আছে ইয়াত এইবিলাকতো আছে ঢোল খোল আদি ঢোলৰ যাদুকৰ স্বৰ্গীয় মখাই ওজাৰ ঢোল এইবিলাক নাগাৰা পুৰণা কালৰ আছে চব আছে ইয়াত আৰু আমি আপোনাক দেখুৱাম এতিয়া আমাৰ মূৰ্তিবিলাক এইবিলাক কিবা এটা ধুনীয়া পৰিৱেশ ভাল লাগে দেখিছে এইবিলাক আছে ইয়াত ৰাৱণ এইবিলাক আমি এতিয়া ওপৰৰ ফালে যাম এতিয়া ওপৰত অলপ যাম নৰসিংহ তাৰপৰা নৰসিংহ আমি ওপৰৰ ফালে যাম এতিয়া আমি আহিছোঁ ছেকেণ্ড ফ্ল'ৰ ধুনীয়া সাজপাৰ এইবিলাক আদিম যুগৰ আমাৰ আহোম ৰজাসকলে পিন্ধা সাজপাৰ এইবিলাক সাজপাৰ কিবা এটা মনোৰঞ্জনপূৰ্ণ কিবা এটা ভাল লাগে যেনেকুৱাকৈ থৈ দিছে নহয় এনেকুৱাকৈ সঁচা জনগোষ্ঠী আৰু ৰাজবংশী ধুনীয়া সাজপাৰ কিবা এটা ভাল লাগে কিবা এটা লোক আছে ইয়াত আমাৰ আহিছে আমাৰ অসমীয়া জনগোষ্ঠীৰ বিহু ধুনীয়াকৈ সংৰক্ষণ কৰি থৈ দিছে আমাৰ ল'ৰা ছোৱালীয়ে চাব পাৰিব ইয়াত আমাৰ বিহু নাচ এতিয়া আমি যাম 3 নম্বৰ ফ্ল'ৰত আমি চাম কি আছে আপোনালোকে আমাৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰিব কেনেকুৱা পালে ইয়াত সকলোৱে দেখুৱাইছে আগতে দেখুৱাইছে কিন্তু আমিও দেখুৱাইছোঁ এইবাৰ কাৰণ আমাৰ সমাজৰ দেখিছে এইটো চেপা মাছ ধৰিবলৈ ব্যৱহাৰ কৰে এইবিলাক আছে ধুনীয়া কিবা এটা ভাল লাগে নপুৰণি এইটো হ'ল এইবিলাক বানবাতি ৰজাহঁতে খাইছিল ইয়াত এইটো আপোনাৰ মন্দিৰৰ থাপনা বুলি কয় এইবিলাকো মন্দিৰৰ থাপনাই ইয়াত চব কাঁহৰ বস্তু আছে ইয়াত চব কাঁহৰ বস্তুৱেই আছে চব কাঁহৰ বস্তু ইয়াত চব কাঁহৰ বস্তু এইখন শৰাই বহুত ডাঙৰ শৰাই এনে কেমেৰাত আপোনাৰ সৰু দেখিছে কিন্তু বহুত ডাঙৰ শৰাই হয় মিনিমাম ধৰক 5 ফুট হ'ব ইয়াত মোৰ সমানে ডাঙৰ শৰাই বহুত ডাঙৰ হয় চব কাঁহ পিতলৰ বস্তু এইবিলাক থাল এইখনত ৰজাবিলাকে ভাত খাইছিল বাটা আছে বান কাঁহী এইবিলাক আছে চব এইবিলাক কাপোৰ আদিম যুগৰ সংৰক্ষণ কৰি থৈছে কিবা এটা ভাল লাগে অসমৰ সাজপাৰবিলাক দেখিলে বুক পুৰণি ভাল লাগে কিবা এটা এইবিলাকে থুলমূলকৈ দেখুৱাম চবকে দেখুৱাম এখন হৈছে এইটো চুব নোৱাৰিম চৰি এখন নাও চুবলৈ মানা আছেতো যিমান কি নহওক চুব নোৱাৰিম এইবিলাক আদিম যুগত ব্যৱহাৰ কৰিছিল এইবিলাক আদিম যুগৰ এইবিলাক আপোনাৰ কি বুলি কয় এইবিলাক থাল অস্ত্ৰ এইবিলাক আগতে ব্যৱহাৰ কৰিছিল ৰজাসকলে সেনাপতিসকলে এইবিলাক এইটো আপোনাৰ আগতে কইনা নিয়া হৈছিল ইয়াত কইনা লৈ গৈছিল চবৰে মানা আছে কাৰণ এইবিলাক খহি গৈ আছে তো সেইবিলাক নুচোঁ এইবিলাক চব এইবিলাক অস্ত্ৰ এইবিলাক নাই কিছুমান ভাঙি গৈছে পুৰণি অস্ত্ৰ মজা লাগছে কিন্তু বেলেগ বস্তু দিছে ধুনীয়া বস্তু এইবিলাক ৰজাই পিন্ধিছিল চব আগৰ মানুহবিলাকে পিন্ধিছিল এইবিলাক কিহৰ বা এইবিলাকৰ নাম নাজানো ভালকৈ আমি এতিয়া গৈ আছোঁ পূৰা শেষৰটো ফ্ল'ৰ অৰ্থাৎ অন্তিমটো ঠাইলৈ তাতে কি বা আছে আমি নাজানো আপোনালোকক দেখুৱাম কি আছে ইয়াতো আছে এই কি ধুনীয়া পৰিৱেশ
কি ধুনীয়া দেখিছে। ইয়াত আছে কাঠৰ ভাস্কৰ্য, মৎস্য অৱতাৰ, ঠগা, ব্যৱহৃত সামগ্ৰী, কাঠৰ ৰং, জাতি, অসমীয়া। ইয়াত সংগ্ৰহ কৰিছে 2005 চনত। 2005 চনৰ পৰা এনেকৈ আছে। সেই ছেম কি ভাল লাগে, কেনেকৈ বনাইছিল আগৰ দিনৰ বস্তু। ভৰতাল আছে ইয়াত। নৰহৰি দাস পাঠক, গুৱাহাটী। সংগ্ৰহৰ সময় 2009 চন। ভাল লাগিছে কিবা এটা। এইবিলাক থাল ফুটি গৈছে, সেইবোৰো ৰাখিছে। থালৰ ফুটি গৈছে। ধৰা এইখন, এইবিলাক বিচনী আছে ইয়াত। এইখন বা কি আছে আপোনালোকক দেখুৱাই দিছোঁ। মহাপুৰুষ শংকৰদেৱৰ মহাপুৰুষ মাধৱদেৱৰ বৰং দুৱাৰ। এইখন দুৱাৰ আছে। এইটোত চাকি দিয়ে সকলোৱে, বহুত পুৰণি হয়। মোৰ অনুমান এইটো মাধৱদেৱ শংকৰদেৱৰ দিনৰে আছিল চাগে। এইটোতো তাৰেই হ'ব চাগে, কাৰণ যিটো মই প্ৰথমতে দেখিছিলোঁ কিছুমান ভিডিঅ'ত এনেকুৱা বস্তুৱে আছিল। এখন শৰাই হয়, বহুত ৰকম মই দেখুৱাই দি আছোঁ। মোৰ সমানে ৰাম ৰাম হৰি হৰি, এইবিলাক পুৰণি আদিম যুগৰে, বহুত পুৰণি। এইবিলাক কাঠৰ মুখা পিন্ধিছিল। এইবিলাক সাঁচতি পাতি পুঠি ধুনীয়া লাগিছে। তললৈ যাম এতিয়া। আমাৰ ইয়াত হৈ গ'ল, আমি সকলোবিলাক প্ৰায় দেখি আহিছোঁহে, আৰু আগতেও দেখিছে, কাৰণ গুৱাহাটীত আছে। সকলোৱে চাব আহিব। আমি তললৈ যাম আৰু আমি কিছু বস্তু দেখুৱাইছোঁ, আপোনালোকৰ চাবলৈ নাপাৰিব। আমি এতিয়া গৈ আছোঁ, আমি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ শিশু উদ্যান। আমি শিশু নহয়, সেইবোৰে যাম এবাৰ চাবলৈ। ভাল লাগে কিছুমান বস্তু। শিশু উদ্যান মোৰ লগত আছে অভিযোগ। ফুৰিছোঁ চামত লেতো পিতো, বগা চলা কলা, উপায় নাই। কষ্ট হৈছে যে বহুত, দাম বহুত। চাইছোঁ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ, প্ৰেক্ষাগৃহ আছে। আৰু এতিয়া আমি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া শিশু উদ্যান। আমি উঠিম ইয়াত। নাই মই উঠিছিলোঁ। পাইছোঁ, মই উঠিছিলোঁ। এই বহুত সৰুতে আহিছিলোঁ না, মনত নাই। এই ৰাতি উঠে এইটো এইবিলাক কিবা এটা ভাল লাগে। আমাক উঠৈ বা নুঠৈ নাজানো, কিন্তু চেষ্টা কৰিম। উঠিম আমি এবাৰ। ভাল লাগিছে, বহুত ভাল লাগিব, বহুত ভাল লাগিব। দেখিছে না মাছত গৈ আছোঁ আমি ওপৰলৈ। আপোনালোকে আহক। কোনে চাফাই অভিযান। Hoje medalha. Oi, foi falar com ele. Oh my god. Feelings all over muru. Feelings to all over muru mere ko. Kan gimana ha? Gimana ha ini feelings all over muru ini bakri muru bhal lagse. So muru কিন্তু ভয় লাগে, ভয়টো বৰ বেয়া হৈছে। বাপৰে বাপ, কি কপি আছে ৰেলৰ পৰা এনেকৈ নকলে। Halo, আমার শেষ হল। আমি রকি দিলো এটা।
আমি যাব ওলাইছোঁ এতিয়া কলাক্ষেত্ৰ পাই বাই টাটা আমি যাম যদি যাবি না থাকবি এই তাতে হাতী ঘৈৰালে খালা চাব পাৰিলোঁ সুচুৰ মেল দিছি আমি যাওঁ গাইছ বহুত চালোঁ বহুত ৰ'দ যাওঁ আমি গাড়ী ষ্টাৰ্ট দিওঁ আৰু গাড়ী ষ্টাৰ্ট দিম মানে লাইন গাড়ীত যাম গাড়ী কি ষ্টাৰ্ট দিম গাড়ী অনা নাই